हेलो गाइस नमस्कार और स्वागतम কৰিছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি আকৌ মই নতুন ভিডিও প্ৰডাক্ট লৈ আপোনালোকৰ মাজলৈ আহি গৈছো আৰু আজি মই ৰিভিউ কৰা প্ৰডাক্ট হ'ল ইন্দিলখা ব্ৰিংগা হেয়াৰ ক্লিনজাৰ মানে ইন্দিলখা শ্যাম্পু। আৰু আপোনালোকে যদি এই শ্যাম্পুৰ বিষয়ে সম্পূৰ্ণ জানিব বিচাৰে মোৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে দেখক। তো বলক ভিডিওটো আৰম্ভ কৰো। আৰু আপোনালোকক প্ৰথমে কৈছো আজি মই ৰিভিউ কৰা প্ৰডাক্টটো হ'ল ইন্দিলখা ব্ৰিংগা হেয়াৰ ক্লিনজাৰ। আৰু আপোনালোকে জানে এইটো শ্যাম্পুটো হ'ল আপোনালোকৰ হিন্দুস্তান কোম্পানীৰ। আৰু এই শ্যাম্পুটো আপোনালোকে মই যদি ক'বলৈ যাওঁ ইয়াৰ দাম আপোনালোকৰ ইয়াৰ দাম হ'ল 234 रुपीस আৰু এইটো হ'ল 200 ml আৰু আপোনালোকে এইটো ইয়াৰ পৰা অলপ সৰুও পাই যাব। ইয়াৰ দাম হ'ল 135 रुपीस আৰু আপোনালোকে এই শ্যাম্পুটো মানে যিকোনো এটা দোকানতে পাই যাব। এতিয়া মই ক'বলৈ যত্ন কৰিম এই শ্যাম্পুটোত আপোনালোকৰ কি কি বস্তুৰ মিশ্ৰণ আছে আৰু এই মিশ্ৰণৰ পৰা আপোনালোকৰ কি কি সুবিধা হ'ব বা বেনিফিট হ'ব। তো এই শ্যাম্পুটোত আপোনালোকৰ 8টা বস্তুৰ মিশ্ৰণ আছে। তাৰে 3টা বিষয়ে মই অলপ ক'বলৈ যত্ন এতিয়া মই ক'বলৈ যত্ন কৰিম ইয়াত থকা ব্ৰিংগাৰ পৰা আপোনালোকৰ কি কি বেনিফিট হ'ব। তো ইয়াত থকা ব্ৰিংগাই কি কৰিব আমাৰ চুলিটো শক্তি প্ৰদান কৰে আৰু চুলি সৰাটো কমাব আৰু চুলি যদি উখাই থাকে এইটো দূৰ কৰে। আৰু মই যদি এতিয়া ক'বলৈ যাওঁ ইয়াত থকা নিমে আপোনাৰ চুলিৰ কাৰণে কি বেনিফিট কৰিব। নিমে কি কৰিব আমাৰ চুলিত যদি মানে কিবা উখাই থাকে এইটো দূৰ কৰে আৰু চুলিটো শক্তি প্ৰদান কৰে আৰু চুলিটো সৰি যোৱাটো কমাই দিব আৰু চুলি যদি পকি যায় এইটো কলা কৰাৰ কাৰণে চেষ্টা কৰিব। আৰু মই যদি ক'বলৈ যাওঁ ইয়াত থকা আমলখিৰ পৰা কি বেনিফিট হ'ব। ইয়াত থকা আমলখিৰ পৰা কি হ'ব ইয়াত থকা আমলখি কি কৰিব আমাৰ চুলিটো স্মুথ কৰিব আৰু আমাৰ চুলিটো সৰি যোৱাটো কমাব। সো গাইস আপোনালোকক মই প্ৰথমতে ক'লোৱে যে ইয়াত থকা মিশ্ৰণবোৰ পৰা আপোনালোকৰ কি কি বেনিফিট হ'ব। তো ইয়াত থকা মিশ্ৰণবোৰ আপোনালোকৰ বহুত বেনিফিট হ'ব আৰু ইয়াত থকা মিশ্ৰণবোৰ আমাৰ প্ৰাচীন কালৰ পৰাই আমাৰ চুলিৰ কাৰণে বহুত ভাল হয়। আৰু এই শ্যাম্পুটো মই যেতিয়া ক'বলৈ যাই শ্যাম্পুটো আপোনালোকে কেতিয়া লগাব আৰু মানে কেনেকৈ লগাব। তো এই শ্যাম্পুটো আপোনালোকে ইন্দুলেখা তেল লগোৱাৰ পিছত যদি শ্যাম্পুটো লগায় তেনেহ'লে আপোনালোকে ভাল বেনিফিট পাব বুলি মই আশা কৰিছো। আৰু আপোনালোকে যদি ইন্দুলেখা তেলৰ বিষয়ে জানিব বিচাৰে মই ইন্দুলেখা তেলৰ বিষয়ে ৰিভিউ কৰিছো। আপোনালোকে এইটো মোৰ ইউটিউবত থকা আই বটনত পাই যাব। আৰু এই শ্যাম্পুটোৰ পৰা কি হ'ব শ্যাম্পুটো যেতিয়া আপোনালোকে ইন্দুলেখা তেলটো ইউজ কৰাৰ পিছত যদি শ্যাম্পুটো লগায় আপোনালোকৰ চুলিত কি হ'ব চুলি সৰি যোৱাটো কমি যাব আৰু আপোনাৰ চুলিত যদি কিবা উখাই থাকে এইটো দূৰ হৈ যাব। আৰু কি হয় না আমাৰ এতিয়া সমস্যাটো হ'ল কম বয়সতে কি হয় আমাৰ চুলিবিলাক পকি যাই থাকে। এইটো সমস্যাটো দূৰ হ'ব বুলি মই আশা কৰো। সো গাইস আজিৰ কাৰণে ইমানখিনি আশা কৰিছো মই আপোনালোকক ইন্দুলেখা শ্যাম্পুৰ বিষয়ে ভালকৈ আপোনালোকক বুজাব পাৰিছো। আৰু আপোনালোকে যদি মোৰ এই ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো আজিৰ কাৰণে ইমানখিনি আকৌ আপোনালোকক দেখা হ'ব মোৰ নেক্সট ভিডিঅ'ত। তো আজিৰ কাৰণে ইমানখিনি ধন্যবাদ, থেংক ইউ।